ইহঁতক এডভাইচ দি আছো। এডভাইচ দি আছা। তুমি ক'ৰ পৰা শিকিছা? মই দিল্লী প্ৰফেচনেল ইউনিভাৰ্চিটি। এইটো তুমি हेलो एवरीवन, वेलकम बैक टू माय अनदर न्यू भिडिओ लगत नमस्कार আপোনালোকে সবক গাইজ। আজি মানে ব্লগটো অকণমান ইণ্টাৰেষ্টিং হ'ব গৈ আছে, কাৰণ মই এতিয়া দুৰ্গা পূজা আহিছে, মহালয়া স্পেচিয়েল ফটোশ্বুট, অকণমান ভিডিঅ'গ্ৰাফি শ্বুট চলিব আমাৰ, মানে চলি আছে বৰ্তমান সেইফালে। তো এতিয়া আপোনালোকক মই শ্বুট দেখাম কেনেকৈ হৈ আছে, ফটোশ্বুট চব চিনেমেটিক্সৰ যিমান আছে মই চব ফুটেজ ল'ম, কাৰণ এইবাৰ দুৰ্গা পূজা হয় নে নহয় চিয়'ৰ নাই। আই গেছ নহয়, কাৰণ কৰোণা টাইম, ক'ভিড, তো গতিকে পূজা হয় কি নহয়, কিন্তু ফটোশ্বুট ভিডিঅ' শ্বুট চলি আছে। তো আহক চাওঁ এণ্ড কেনেকৈ কি কৰোঁ চব দেখা পাবই, আহক। মিষ্টাৰ ওম বয়, ওম তুমি ফটোগ্ৰাফাৰ হয় ন? ভালে আছে। মই ভালে। তুমি ফটোগ্ৰাফাৰ হয়? মই ফটোগ্ৰাফাৰ নহয়। তুমি প্ৰফেচনেল নে কি হয়? ইহঁতক এডভাইচ দি আছো। এডভাইচ দি আছা। তুমি ক'ৰ পৰা শিকিছা? মই দিল্লী প্ৰফেচনেল ইউনিভাৰ্চিটি। এইটো তুমি ধেমালি কৰি আছা, কিন্তু সঁচাকৈ কোৱা। মই লোকেল আকৌ ধেমালি কৰি আছা? শিকিছা নে নাই, নে প্ৰফেচনেল আছা নে নাই? শিকাইছে? চেঞ্জ কৰিলোঁ। বৰ্তমান আমি আহিছোঁ ইয়াত লোকপুখুৰী বুলি কয়। ইয়াতে ছট পূজা আৰু যিমান আমাৰ ইয়াতে পূজা হয়, দুৰ্গা পূজা, কালী পূজা, জিঅ' পূজা হয়, মূৰ্তি চব ইয়াতে বিসৰ্জন দিয়ে। তো এইটো প্লেচত আহিছোঁ আমি। এই আগত ফটোশ্বুট হৈ আছে এয়া।
to you. অ'কে গাইজ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ মই এতিয়াৰ কাৰণে ইমানে। ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড প্লিজ গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়াৰ কাৰণে ইমানে, টেক কেয়াৰ। It's caught in the crossfire. It's caught in the crossfire.